ৰাতিপুৱা এয়া ছিঙি আনিলোঁ বেঙেনা। এতিয়া এয়া বেঙেনাকেইটা কাটি আছোঁ ৰাতিপুৱাৰ কাৰণে বনাবলৈ কাৰণে বেঙেনা আনি কাটি আছোঁ। এয়া বাৰীলৈ গৈ আছোঁ চাহ দিবলৈ, কাম কৰা ল'ৰাকেইটাক চাহ দিবলৈ বাৰীলৈ গৈ আছোঁ। এতিয়া ল'ৰাকেইটাক চাহ দি লৈ ল'লোঁ। এয়া চব্জি কাটি আছোঁ, এতিয়া চাহ দি আহি দুপৰীয়ালৈ সিহঁতলৈ ভাত বনাব লাগিব যে। এয়া আলু আৰু বেঙেনা বনাব লাগিব। এয়া বেঙেনা তৰকাৰী কাম কৰা মানুহক খুৱাব লাগিব যে বনাই আছোঁ। সেইফালে ভাত নমালোঁ। ৰাতিপুৱা ভাত খাই এয়া ল'লোঁ বাচন ধুবলৈ। হেৰি হৈ আছে যে খুচৰি পেলাই ল'ৰা ছোৱালীবোৰে, সেইটো কাৰণে অলপ জাপি দিছোঁ। এয়া চব এতিয়া ল'ৰাকেইটাক দি ল'লোঁ ভাত, খাইছে। দুপৰীয়া ভাতকেইটা খাই লৈছোঁ এতিয়া। দেখিছেনে ভাত খাই হ'বলেই হ'ল আৰু তাৰপিছতহে দেখাওঁছোঁ আপোনালোকক। ওলালোঁ এয়া ছাগলী আনিবলৈ বুলি, পথাৰৰ পৰা ছাগলীকেইটা লৈ আহোঁগৈ, সন্ধিয়া হৈছে আৰু। এয়া চাই থাকক, এইয়া ছাগলীবোৰ ইমান জ্বলাইছে গম পায়নে, নাহেই ঘৰলৈ সিহঁতি। সিহঁতক খেদি খেদি আনিবলগীয়া এইবোৰ ছাগলী। এতিয়া দোকান কৰিবলৈ যাওঁ বুলি সেই পাৰলৈ দোকান কৰিবলৈ। দোকানত আহিয়ে চাইছোঁ কি লওঁনো কিনো নাই। তাৰপৰা এয়া মাছ দোকানলৈ আহিলোঁ মাছ লওঁ বুলি।